Hello, welcome to my second channel, Pragyanjali Vlog. Hello, আপোনালোক যদি মোৰ চেনেলটো প্ৰথমবাৰ আহিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। মই বৰ্তমান আছোঁ মাজুলী গড়মূৰ বৰসত্ৰত আছোঁ আৰু ইয়াত তিনিদিনীয়া কাৰ্যসূচীৰে হোলী উদযাপন কৰা হয় আৰু আজি মেদাহ আৰু কাইলৈ হ'ল মহাপূজা আৰু তৃতীয় দিনা ইয়াত হোলী খেলে। তো আজি মেদাহ আপোনালোকক মই দেখাম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক হোলীৰ নাম পৰিৱেশন কৰি আছে। এয়া ককা আছে, ককাই কৈ দিব অলপ গড়মূৰ সত্ৰৰ বিষয়ে, উদযাপন মানে হোলী উদযাপনৰ বিষয়ে।
বাৰু গড়মূৰ সত্ৰৰ এনেকুৱা কথা, সত্ৰসমূহ মাজুলীত ৰজাদিনীয়া 3খন সত্ৰ আছে। সেই 3খন হ'ল আউনীআটী, দক্ষিণপাট আৰু গড়মূৰ। এই গড়মূৰ প্ৰত্যেকখন সত্ৰৰে একোটা প্ৰধান উৎসৱ আছে। আউনীআটীৰ পালনাম, দক্ষিণপাটৰ ৰাস আৰু গড়মূৰৰ হ'ল ফল্গোৎসৱ। এই ফল্গোৎসৱটো গড়মূৰৰ মূল উৎসৱ আৰু এই উৎসৱটো আমাৰ ইয়াত 3 দিনীয়াকৈ পতা হয়। আজি পূৰ্ণিমাৰ আগদিনা, আজি হ'ল মেঘদাস, এই অধিবাস বুলি কয়। এই অধিবাসৰ পূজা কৰি তাত সমাধি কৰি এটা খেৰৰ ঘৰত সেইখিনি পূজা পাতল শেষ কৰি তাত গোসাঁয়ে প্ৰদক্ষিণ কৰি সেই মহাপ্ৰভুৰ নামঘৰত এটা আমাৰ অস্থায়ী মণ্ডপ সজা যায়। সেই ফাগুৱাৰ যিগৰাকী আমাৰ বিগ্ৰহ, তাক সেই 3 দিন আমি এতিয়া নামঘৰতে ৰাখি হোলী আদি গাই মানুহে ইয়াতে এই 3 দিন ৰাখিব। আজি অধিবাস আৰু ৰাতিটো সংকীৰ্তন কৰিলে, তাৰপিছত ৰাতিপুৱালৈ আকৌ কৰিব, এইটো এই পূজা চলিব। পূজা এই 3 দিন পূজা চলে। তাৰ ভিতৰত কালিলৈ হ'ল মহাপূজা। কালিলৈ পূজাটো সম্পূৰ্ণ দিন চলিব। কালিলৈ ফল্গোৎসৱৰ মহাপূজা হ'ব। সেই মহাপূজাৰ অন্তত পৰহিলৈও ৰাতিপুৱা বেলা পূজা হ'ব আৰু এই পূজাৰ লগে লগে তাত নাম কীৰ্তন, হোলী এইবিলাক চলি থাকিব। থাকি পৰহিলৈ মানে তৃতীয় দিনা আমাৰ প্ৰায় 12টা বজালৈকে পূজা সেৱা শেষ কৰি ল'ৰাবিলাকে গোবৰ পানী খেলি তাৰপৰা গা পা ধুই আহি ঠিক 12:30-1 বজাৰ পৰা বিগ্ৰহক কাণত লৈ গোসাঁইশ্বৰ আৰু বৰপূজাৰীয়ে কাণত উলিয়াই দিব নামঘৰৰ পৰা। তাৰপৰা অন্য আমাৰ মানুহে কাণত লৈ আমাৰ যিবোৰ অঞ্চলত আমাৰ লগত সম্পৰ্ক আছে সেই অঞ্চলবিলাক পৰিভ্ৰমণ কৰিব। কৰি গধূলি আহি নামঘৰত সোমাব। সোমাই নাম কীৰ্তন হ'ব আৰু সেই নাম কীৰ্তনৰ অন্ততেই মহাপ্ৰভুক আকৌ আগৰ জেগাত মন্দিৰত থৈ দিব। ফল্গোৎসৱ হ'ল গড়মূৰ সত্ৰৰ প্ৰধান উৎসৱ আৰু এই উৎসৱ আমাৰ ইয়াত 3 দিনকৈ পতা হয়। ৰং ৰহস্য হয়েই আৰু ঠিক হোলী আদি এই আজি গধূলিৰ পৰা এই 3 দিন হোলী চলি থাকিব। পৰহিলৈহে ইয়াৰ নাম মানে মহাপ্ৰভুক পৰিভ্ৰমণ কৰি আহি সোমোৱাৰ পাছত নাম কীৰ্তন কৰি তাৰ পিছতহে আমাৰ নাম কীৰ্তনৰ অন্ততহে ফল্গোৎসৱৰ কাম শেষ হ'ব। এয়াই ফল্গোৎসৱৰ গড়মূৰ সত্ৰৰ মূল কথা। এয়া আপোনালোকক ককাই ক'লে কেনেদৰে পালন কৰা হয়। সেইটো আপোনালোকে চাওক, এয়া মেদাহৰ পূজা কৰি আছে বৰ্তমান। পূজা কৰি হোৱাৰ পিছত ঘৰটো জ্বলাব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এতিয়া জ্বলাব, আপোনালোকে চাব। এনেদৰে মেদাহৰ কাৰ্যসূচী সমাপ্ত হ'ল। তো কাইলৈ আপোনালোকক মই দেখাম মহাপূজা। তো আজি দ্বিতীয় দিনা, আজি মই আপোনালোকক দেখাম মহাপূজা। তো বলক, মই এয়া সত্ৰলৈ সোমাই আহিছোঁ আৰু এইটো আছিলে কালি ঘৰটো, মানে কালি এইটো পৰি শেষ হৈ গ'ল। এয়া মহাপ্ৰভুক মাহ হালধিৰে নোৱাই পেলাই নতুন কাপোৰ পিন্ধাব।
কৰিছে চব। প্ৰদৰ্শন কৰি হোৱাৰ পিছত আজি অস্থায়ীভাৱে সাজি থোৱা এই ঘৰটোত মহাপ্ৰভুক থ'ব দোলাত। আপোনালোকক মই মেঘডাক আৰু মহাপূজা দেখুৱালোঁ। তো আহি আছে কাইলৈ হোলী, তো হোলী দেখাম। তো চেনেলটো আপোনালোকে সোনকালে ছাবস্ক্ৰাইব কৰি থ'ব, তো আপোনালোকে চাব। বাই বাই।